ওয়েলকাম ব্যাক টু মাই চ্যানেল গাইজ। বন্ধুসকল, এই মুহূৰ্তত এটা DEE তৰফৰ পৰা এটা নিউজ আহিছে, এখন নটিফিকেশ্যন আহিছে। বন্ধুসকল, অভিষেক আপোনালোকক দেখুওৱাৰ ভিডিঅ'টো লৈ আহিছোঁ। যিসকলে এতিয়ালৈ DEE LPUPত এপ্লাই কৰা নাই, সেইসকলৰ বাবে ভাল খবৰ আহিছে। আপোনালোকে DEE আছাম বুলি গুগলত চাৰ্চ কৰিব, এনেকুৱা এটা পেজ আহিব আৰু আপোনালোকে DEE আছাম ইয়াত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব। আপোনালোকে ইম্পৰ্টেণ্ট ন'টিছ ৰিগাৰ্ডিং অনলাইন এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ ৰেগুলাৰ টিচাৰ, সেইখন আপোনালোকে ক্লিক কৰিব। মোৰ আগৰ ডাউনলোড কৰা আছিল, সেইকাৰণে আকৌ এবাৰ এনেকুৱা আছে। মই আপোনালোকক দেখুৱাই আছোঁ কি আছে ন'টিছখনত। গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কালিপাৰা গুৱাহাটী 19। বন্ধুসকলে, ইয়াত এখন নটিফিকেশ্যন আহিছে। ইয়াত লিখা আছে অনলাইন এপ্লিকেশ্যন ফ্ৰম এছপায়াৰিং কেণ্ডিডেটছ উইল বি একচেপ্টেড টিল 12 noon অফ দ্য 9 March। বন্ধুসকল, অনলাইন এপ্লিকেশ্যনৰ ডেট বঢ়াই দিয়া হৈছে, 9 মাৰ্চলৈকে কৰি দিয়া হৈছে। যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই, কিবা কাৰণত এপ্লাই কৰিব পৰা নাই, তেওঁলোকে অফিচ যাতখন ভিজিট কৰিব আৰু আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ভৰাই দিব। বন্ধুসকল, আৰু ইয়াত লিখা আছে অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন অফ দ্য এবভ মেনশ্যন এডভাৰ্টাইজমেণ্ট উইল ৰিমেইন দ্য চেম। আগত যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিল সেইখিনিয়ে থাকিব। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এইখন নটিফিকেশ্যন আহিছে। বন্ধুসকল, যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই, তেওঁলোকে অতি সোনকালে এপ্লাই কৰি লওক। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে, চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে মোৰ চেনেলত লাইক কৰিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলখন সদায় ভিজিট কৰি থাকিব আৰু বেল আইকনখন দবাই দিব, যাতে মই কিবা নটিফিকেশ্যন বা কিবা ইনফৰ্মেশ্যন লৈ আহোঁতে আপোনালোকে গম পায়। চ' বন্ধুসকল, আজিলৈ ইমানেই। জয় অসম।